নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল ই ক্লাছেছ ইন এছামিছলৈ। আপুনি চিটেটৰ বাবে আবেদন কৰিছিলে নেকি? যদি কৰিছিলে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহু প্ৰয়োজনীয় হ'ব, কাৰণ আমি আজি আলোচনা কৰিম চিটেটৰ নতুন এডমিট কাৰ্ড আৰু নতুন পৰীক্ষা পদ্ধতিৰ বিষয়ে। তেন্তে বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আপুনি চিটেটৰ ৱেবছাইটত সোমোৱাৰ লগে লগে আপুনি এডমিট ডাউনলোড কৰাৰ অপশ্যনটো চাব, ডাউনলোড প্ৰি এডমিট কাৰ্ড। চাওক, আৰু তলত এখন পাব্লিক নোটিছৰ কথা কোৱা হৈছে, এখন পাব্লিক নোটিছ। আমি আগতে চাই লওঁ নোটিছখনত কি লিখা আছে বাৰু। চাওক, নোটিছখন আমি ডাউনলোড কৰি লৈছোঁ। চাওক, নোটিছখন জাৰি কৰিছে CBSE। নোটিছখন জাৰি কৰাৰ ডেট হ'ল 11 ডিচেম্বৰ 2021। তেন্তে চাওঁ বলক নোটিছখনত কি লিখা আছে। চাওক, the Central Board of Secondary Education will be conducting Central Eligibility Test CTET in computer-based mode. চাওক, প্ৰথম কথাটো হ'ল যে এই বছৰ পৰীক্ষাটো আপোনাৰ কম্পিউটাৰ বেছড হ'ব, অৰ্থাৎ অনলাইন হ'ব। আমি আগতে OMR চিটত আমি চিটেটৰ এক্সাম দি আহিছিলোঁ, কিন্তু এইবাৰৰ প্ৰথম কথাটো হ'ল যে এক্সামটো আমাৰ OMR চিট অৰ্থাৎ অফলাইনত নহয়, আমাৰ এইবাৰৰ এক্সামটো হ'ব কম্পিউটাৰ বেছড অনলাইন পৰীক্ষা। আৰু এক্সামটো কেতিয়া হ'ব? ফ্ৰম 16 ডিচেম্বৰ 2021 to 13th জানুৱাৰী 2022। চাওক, আমাৰ এক্সামটো ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰৰ পৰা আৰু এক্সামটো চলিব 13 জানুৱাৰীৰ পৰা। অৰ্থাৎ একেদিনাখনেই এক্সামটো নহয়, বিভিন্ন দিনত এক্সামটো হ'ব। চাওক, এক্সামটো আমাৰ দুটা ফেজত হ'ব। তাত লিখা আছে যে ভালকৈ পঢ়ি চাব, জুম কৰি চাই আছোঁ। তাত লিখা আছে the e-admit card of the candidates who paid the fees and allotted examination dates during 16 to 31st December। মানে প্ৰথম ফেজ এক্সামটো হ'ব আপোনাৰ 16 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈকে, আৰু নেক্সট ফেজটো হ'ব আপোনাৰ 1 জানুৱাৰীৰ পৰা 13 জানুৱাৰীলৈকে। আৰু যিসকলৰ পৰীক্ষা আপোনাৰ ফাৰ্ষ্ট ফেজ অৰ্থাৎ 16ৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত পৰিছে, তেখেতসকলৰ এডমিট কাৰ্ড অলৰেডি আপোনাৰ ctet.nic.in আপলোড কৰি দিয়া হৈছে। বাট এইটো এডমিট কাৰ্ড নহয়, আৰু অনলি তাত লিখা আছে the admit cards for all candidates will be uploaded in 2 phases। চাওক, এডমিট কাৰ্ড আগতে এটা আপলোড কৰা হৈছিলে, বাট এতিয়া দুটা আপলোড কৰা হ'ব। চাওক, ফাৰ্ষ্ট ফেজত কি আপলোড কৰা হ'ব? First phase of admit cards will contain the information of city and the date of the examination। অৰ্থাৎ সাপোজ ধৰক আপোনাৰ এক্সামটো আপোনাৰ নগাঁও আছে, তেন্তে আপোনাৰ প্ৰথম এডমিট কাৰ্ড যোনখন ডাউনলোড কৰিব, তাত জাষ্ট লিখা থাকিব যে আপোনাৰ এক্সামটো নগাঁও হ'ব, আৰু আপোনাৰ সাপোজ যে আপোনাৰ 20 ডিচেম্বৰ আপোনাৰ এক্সাম হ'ব। আপোনাৰ প্ৰথম এডমিট কাৰ্ডখনত এইখিনি লিখা থাকিব যে আপোনাৰ চেণ্টাৰ নগাঁও আৰু আপোনাৰ 20 তাৰিখে পৰীক্ষা আছে। আপুনি জাষ্ট প্ৰিপাৰেশ্যন লৈ থাকক, আপুনি 20 তাৰিখ নগাঁও গৈ পাব লাগিব। বাট আপোনাৰ এক্সাম ক'ত হ'ব, কোনটো চেণ্টাৰত হ'ব, সেই বিষয়ে একো লিখা নাথাকে, আৰু সেইটো লিখা থাকিব 2 days বিফৰ অফ দ্য এক্সামিনেশ্যন। অৰ্থাৎ ছাপোজ আপোনাৰ 20 তাৰিখে আপোনাৰ এক্সাম আছে 20 ডিচেম্বৰ, তেন্তে আপোনাৰ 18 তাৰিখে আপুনি সম্পূৰ্ণ এডমিট, অৰ্থাৎ য'ত আপোনাৰ এক্সাম চেণ্টাৰ, আপোনাৰ ক'ত এক্সাম আছে আৰু কোনটো শিফ্টত এক্সাম আছে, গোটেইখিনি আপোনাৰ 18 তাৰিখে আপুনি পাই যাব। তেওঁ লিখিছে আৰু যে আপোনাৰ আৰু আপুনি the candidates are advised to download their e-admit card
of first phase and second phase from the website আপোনাৰ দুটা এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব লাগিব আৰু চাওক এতিয়া আপুনি তাত গ'লে হয়তো সকলোৰে এডমিট নাপাব পাৰে কাৰণ ইয়াত আপোনাৰ যিসকলৰ এক্সাম আপোনাৰ দুটা ফেজৰ কথা আগতে কোৱা হৈছিল আপোনাৰ যিসকলৰ এক্সাম আপোনাৰ 16 ৰ পৰা 31 ডিচেম্বৰলৈকে আছে সেইসকলেহে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু যিসকলৰ এক্সাম আপোনাৰ 1 জানুৱাৰীৰ পৰা আপোনাৰ 13 জানুৱাৰীলৈকে আছে সেইসকলে এডমিট কাৰ্ড পিছলৈ আপলোড কৰা হ'ব সেইসকলে এডমিট আপোনাৰ যেটা আপোনাৰ চাওক সেকেন্ড পেজটো আপোনাৰ 1 জানুৱাৰীৰ পৰা 13 জানুৱাৰী এটো আপোনাৰ পিছলৈ আপলোড কৰা হ'ব অৰ্থাৎ মুঠতে কথা এটো হ'ল যিসকলে আপোনাৰ এক্সাম 16 ৰ পৰা 31 ডিসেম্বৰ 16 ৰ পৰা 31 ডিসেম্বৰৰ ভিতৰত আছে সেইসকলৰ এডমিট কাৰ্ড অলৰেডি আপোনাৰ আপলোড কৰি দিয়া হৈছে আপোনালোকে ডাউনলোড কৰি ল'ব তাত অনলি আপোনাৰ এক্সাম সিটি আৰু এক্সাম ডেট এই দুটাহে পাব আপোনাৰ এক্সাম ভেনিউ এক্সাম টাইম এইখিনি নাপায় আপুনি এইখিনি ইনফৰমেশন পাব আপোনাৰ এক্সামৰ 2 দিন আগত 2 days ago আপুনি এইখিনি ইনফৰমেশন পাই যাব সো চাও আমি কেনেকৈ আপোনাৰ লিংকত গৈ আপোনাৰ ডাউনলোড কৰিব সব দুটা লিংক দিয়া হৈছে লিংক 1 and লিংক 2 আমি সাপোজ এটা লিংকত ক্লিক কৰিম সব আপুনি ক্লিক কৰি তাত আপোনাৰ দিবলৈ আহিব এপ্লিকেশন নাম্বাৰ আপুনি যদি এপ্লাই কৰিছিলে এই তাত সব এপ্লিকেশন নাম্বাৰ আছে এপ্লিকেশন নাম্বাৰটা ইনপুট কৰিব আৰু আপোনাৰ ডেট অফ বাৰ্থ ইনপুট কৰিব আৰু যদি সিকিউৰিটি পিন আছে এটো ইনপুট কৰি ইয়াত আপুনি সাবমিট ক্লিক কৰিব সাবমিট ক্লিক কৰাৰ লগে লগে আপুনি এডমিট কাৰ্ড ওলাই আহিব আৰু তাত আপোনাৰ লিখা থাকিব অনলি আপোনাৰ এক্সাম সিটি আৰু এক্সাম ডেট বেলেগ একো লিখা নাথাকে ইয়াত অনলি এই দুটা ইনফৰমেশন পাব আৰু বাকি ইনফৰমেশন আপুনি পৰীক্ষাৰ 2 দিন আগত আকৌ এবাৰ ঠিক এনে প্ৰসেছত এডমিট কাৰ্ড আপুনি ডাউনলোড কৰিব লাগিব তো চাওক আজি আমাৰ এইখিনি আমাৰ ভিডিওটো আছিল যদি আপোনাৰ কিবা কনফিউজন আছে আপুনি তলত কমেন্ট কৰিব পাৰে আমি চেষ্টা কৰিম আপোনাৰ কমেন্টৰ ৰিপ্লাই দিবলৈ তো এইখিনি আছিল আমাৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ